পাৰ্ট 1ত আমি যি দেখিবলৈ পাইছিলোঁ তাৰে এইটো পাৰ্ট 2। ভাওনা আৰম্ভ হোৱা মানে ৰাতি 10টা মানেই হ'ল। মই ইমানকৈ ভাওনা চাই ভাল নাপাওঁ, কিন্তু সেইদিনা নাজানো কিয় প্ৰথমতে গৈ জেগা ৰাখি ভিডিঅ' কৰিবলৈ সাজু হৈ আছিলোঁ। কাৰণ জানেনে, কাৰণ সেইখন ভাওনাত আমাৰ দেউতায়ো অংশগ্ৰহণ কৰিছিলে। অকণমানো সময় নষ্ট নকৰাকৈ মই দেউতাৰ ভিডিঅ' কৰিবলৈ ধৰিলোঁ, কাৰণ ঘৰত গৈ সেইটোৱে সুধিব যে ভিডিঅ' কৰিলি নে। লাহে লাহে ভাওনাখন চাবলগীয়া হৈ পৰিল, কাৰণ বৰ্তা দুজনে ধেমেলীয়া চৰিত্ৰ দুটাত ওলাই দিলে। ইমানেই হাঁহিলোঁ সেইদিনা যে কি ক'ম, আৰু নাহাঁহিম কিয়। সদায় দেখি থকা মানুহ যেতিয়া এদিন এনেকুৱা ৰূপত দেখি যায়, হাঁহিটো উঠিবই। এটা কথা মন কৰিছেনে, ভাওনা এখন চলি থকাৰ আঁৰত যিসকল মানুহ জড়িত হৈ থাকে, বিশেষকৈ গায়ন বায়নসকল, তেওঁলোকে একেটা জেগাতে বহি গোটেই ভাওনাখন পৰিচালনা কৰাটো সহজ কথা নহয়। এইটো শলাগিবলগীয়া। আৰু এইফালে ধৰিছে মোৰ টোপনি, ৰাতি 1টা বাজি গৈছে।